আজি 2-3 দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, কিবা এটা প্ৰব্লেম হৈ আছিলে। তো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। আজি হ'ল 31 ডিচেম্বৰ। তো আজিৰ দিনটোত কি কৰোঁ আপোনালোকে চাই থাকিব, আৰু ভিডিঅ'টো শেষ হ'লে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া গৈ আছোঁ বৰপেটা ৰোড। তো সিদিনা বৰপেটা ৰোডখন দেখুওৱা নহ'ল ভালকৈ, তো আজি মই দেখাম, মানে যিমান পাৰোঁ ট্ৰাই কৰিম দেখাবৰ কাৰণে। আমাৰ এনেই সৰু সুৰা বজাৰ আছে, তো আমিও যাওঁ, আপোনালোকে আমাৰ লগত বলক। লগত মানে পইচা কেইটা নহ'লেও চলি যাব, কিন্তু এইটো মেইন, এইটো নহ'লে মানে একদম বৰবাদ হৈ যাব লাইফ। তো সেইকাৰণে লৈ লৈছোঁ লগত। এতিয়া আমি গৈ আছোঁ এতিয়া তেল ভৰাব। ঐ একদিন পানী ভৰাই চাম দে। পানী ভৰালে আহি পাই গ'লোঁ। পইচা পাতি নাই, ভিক্ষাৰী মানুহ। নাস্তা মান গ'লে নাম্বাৰ লাগিব নেকি? লিখা নাই কিছু তই আৰু কেনেকৈ পাৰিছিল লিংক দিয়া নাছিলে। মেচিন প্ৰব্লেম। তেল চেল ভৰোৱা হৈ গ'ল, তো আমি অলপ পিছত পাই যাম। বৰপেটা ৰোড আহি পাম, মানে পালোৱে আৰু। তো হেলমেটটো পিন্ধি লওঁ, নহ'লে মানে ক'ত পুলিচৰ পিটন খাম ঠিক নাই, ঘৰ পাওঁ নে নাপাওঁ গেৰাণ্টি নাই, তো সেইকাৰণে পিন্ধি লওঁ। এইখন হ'ল মই পঢ়া কলেজ। মই ইয়াতে হাই ছেকেণ্ডাৰী কমপ্লিট কৰিছোঁ। আজি বন্ধ কিজানি ন? তো বৰপেটা ৰোডৰখিনিয়ে চবে চিনিয়ে পায়। এইফালেদি যাব লাগে মেইন গেট। তো এয়া বজাৰ। ফাৰ্ষ্ট টাইম বিশাল যাম ন? মই বহুত দিন মানে কি 10 দিনমান হ'ল অহাই নাই। 10 দিনমান হ'ল না, হোৱা নাই নেকি? তো ইয়াত হোটেল, ইয়াত মানে দূৰৰ মানুহবিলাক আহিলে থাকিব পাৰে, বুক কৰিব লাগে এডভান্স। এইটো ৰাস্তা দি আছিল নেকি? নহয় ইয়াৰ আগৰটো। এয়া মন্দিৰ, ইয়াত বহুত ডাঙৰ দুৰ্গা পূজা হয়। গৈ আছোঁ ওপৰলৈ। খাই গ চাওক ইয়াত কিমান কি আছে, কি খাম কি নাখাম এনেকুৱা লাগি যায়। এই কি দেখাই আছে, ইমান ধুনীয়া ধুনীয়া দামী দামী বস্তু আছে। তই সেই পাৰ্লেজি পেকতহে পাইছা না? এই চনপাপৰি নাই? চনপাপৰি নাই নেকি? বহুত ভাল লাগে খাই। ফোন কৰোঁ নেকি চনপাপৰি পাই নাই তে? ব'ল চাই ল ফাৰ্ষ্ট টাইম ঘূৰি ঘূৰি চাব লাগে, তাৰপিছতহে। খাট্টা মিঠা নাবাৰটান কিবা কিবি দেখোন নাই। আমি ইমান ধুনীয়াকৈ যদি ভিডিঅ' বনাই দিওঁ হয় না, বিশালৰ মালিকৰ কিমান লাভ হ'ব, কিমান কাষ্টমাৰ আহিব হয় না, কাৰণ কিবা ডিছকাউণ্ট দিব পাৰে কিন্তু আমাক। তো গাইজ চাওক আপোনালোকে, আমি বিশালৰ ভিতৰত আছোঁ বৰ্তমান। তো কি লওঁ অলপ চাই আছোঁ আৰু
তো চাই যাওক আৰু কি হেৰি কৰোঁ তো এই চাওক কি চাইছা তুমি বিস্কুট কি বিস্কুট চাই আছোঁ কি বিস্কুট ল'বা নাম চাম নাজানো মই খালি দেখাত ভাল লাগিলে খাওঁ হয় নেকি নাম নোচোৱাকৈ খা মানে টেষ্টি খা নেকি আৰু এটা কথা আছে কি কথা মানে আমি চেনেলটোৰ নাম দিছোঁ নামনি অসম ভ্লগ তো মানে কোনটো লেংগুৱেজত কথা ক'লে আপোনালোকৰ ভাল লাগে আমি একদম কথিত কথা ক'ম না লিখিত কথা ক'ম সেইটো কমেণ্ট বক্সত জনাব তো কমেণ্টত ক'ব আৰু কথিত ভাল পায় নে লিখিত ভাল পায় তো যিটো কয় আৰু সেইমতে বনাম নাই দেখোন কি সেই চনপাপড়িটো চানপাপড়ি নাই চাগে সেইটো নাই নাই চানপাপড়ি নাই আছিল কিন্তু মই খাই থাকোঁতে আগতে বহুত এইফালে চাওঁ নেকি খালে নাই ইয়াতে মেগী অনলি মেগীয়ে পায় ফাল্টু কাৰণে মাল দিব নেকি হা লচোন লোৱা আগতে বস্তু চাইহে বস্তু মালটো ফিক্স হ'ব লাগে বহুত বস্তু চাব যদি পিছত নেদা মই লাষ্ট খাই মৰিম মানুহ ভাল লাগে এইটোক মান মই লগা পইচা পাতি নাই মই ভিক্ষাৰী মানুহ ঠিক চবক লাগি যাই আছোঁ কি ধুনীয়া তো বাইৱান গেটন বহুত আছে প্ৰায় বাইৱান গেটন না মাল আহিছোঁ অঁ মই সন্দেহ নতুন আহিছে ধৰি দেখা নাই পুৰা নতুন নতুন মাল আহিছে নিউ ইয়াৰ স্পেচিয়েল চেণ্ডেল চোৱা বোলে হা চাই লওঁ কি হয় জোতা চাওক না লাইন অঁ চা একযোৰ চেণ্ডেল দিলে নহ'ব কি একযোৰ চেণ্ডেল দি কিনে নহ'ব আৰু কি নতুন লাগিব? বছৰৰ কথা নতুন নতুন বস্তু লাগিব আগৰ মাহত থৈ দিম অঁ এতিয়া চেণ্ডেল চেণ্ডেলবিলাক চা দিয়ক গাড়ী লগ পাইছোঁ চেণ্ডেল চাই লওঁ কিবা বিশালৰ পৰা আহিলোঁ তো আমি ইয়াত আছোঁ কি আছিলে এখন মা দুৰ্গাত আছোঁ তো আমি খাওঁ এতিয়া ভোক লাগিছে কি খাবা দেখাই আছোঁ কি খাওঁ তাৰ পৰা কি ল'লোঁ তো মই ঘৰত যাই ভালকৈ ধুনীয়াকৈ মানে দেখাম আৰু কি লৈছোঁ এনেই ডাঙৰ বস্তু একো লোৱা নাই এনেই সৰু সুৰা বস্তু এয়া নেনাৰ পৰাঠা আহি গ'ল আৰু তুমি কি খাবা মই ডোচা খাওঁ দোচা আহিছে আহাকে মোৰটো আহি গ'ল যোনটো বেলেগ এই এটা দিব নেকি এক্সট্ৰাকৈ নহ'লে বা তোৰ দিব ইয়াত নেনাক মানে আচাৰ দিছে মোৰ তাত নাই তো মই মানে খুজি লৈছোঁ আৰু হা কিন্তু মই ভাল পাওঁ খাই খাই লৈ ওলাই আহিলোঁ এতিয়া কেইটামান বস্তু কিনিব আছে ষ্টেচনাৰী তো চাওঁ যদি মানে পাওঁ বস্তুকেইটা লৈ ল'ম তো গাই আমি মুনা কিবা ল'ব ষ্টেচনাৰী বস্তু তাকে চাব আহি আছোঁ কি গালা সরি কিমানকে 25 কোনটো হয় থৈ নলখ গাছৰ ওপৰত থৈ দিওঁ দেখো আমাৰ বজাৰ কৰা হৈ গ'ল আমি ঘৰ গৈ আছোঁ তো ঘৰ গৈ দেখুৱাম কি হয় আজি মানে এনে সৰু এটা খানা হ'ব এতিয়া মাংস চাংস চলে নে নচলে সেইটো নাজানো বাৰু
ঘৰত গৈ গম পাম একদম চিম্পুল খানা এনেই ঘৰতে মানে ক'তো যোৱা হোৱা নাই তো সেইটো কাৰণে